যিসকলে জীৱনত বেছি ভাবে সিহঁতে জীৱনত একোৱেই কৰিব নোৱাৰে। জীৱনত সিহঁতেই বেছি ঠগ খায় যিয়ে নিঃসন্দেহে সকলোকে অন্ধৰ দৰে বিশ্বাস কৰি লয়। ৰূপ আৰু কেৰিয়াৰ থাকিলে তুমি সকলোতকৈ দামী মানুহ। অৰ্থলোভী নাৰী আৰু নাৰীলোভী পুৰুষ কেতিয়াও সুখী হ'ব নোৱাৰে। কোনোবাই এৰি গ'লে মানুহে ভয় নকৰে। মানুহে ভয় কৰে অধিক ভালপোৱা হেৰুৱাৰ পাছত অকলশৰীয়া হৈ গ'লে। সৎপথত চলিলে কষ্ট হয় ঠিকেই, তাত এটা সুযোগ থাকে, কিন্তু সেই পথত সকলোৱে যাবলৈ সাহস নকৰে। সেই মানুহজনৰ কাৰণে কেতিয়াও নাকান্দিবা যিয়ে তোমাৰ আৱেগ, অনুভূতি আৰু বিশ্বাসৰ মৰ্যাদা কেতিয়াও নিদিয়ে। কাৰোবাৰ সপোন ধ্বংস কৰি কেতিয়াও নিজৰ সপোন সজাব নোৱাৰি। কাৰোবাক ভুল বুজা বহুত সহজ, কিন্তু কাৰোবাৰ ভুল ভঙা বহুত কঠিন। কোনোবাই যদি বহুত বেছি পৰিমাণে অৱহেলা কৰে তেতিয়া নীৰৱে তাৰ পৰা আঁতৰি অহাটোৱেই উচিত। কাৰণ আপোনাৰ অনুপস্থিতিহে আনক বুজাব পাৰে তেওঁৰ জীৱনত আপোনাৰ প্ৰয়োজন কিমান। জীৱনত কাৰোবাৰ লগত সম্পৰ্ক শেষ হৈ গ'লে এইটো নাভাবিব যে আপোনাৰ জীৱনৰ সকলো শেষ, বৰঞ্চ এইটো ভাবিব যে জীৱনে আপোনাক নতুন অভিজ্ঞতা ল'বলৈ সুযোগ দিছে। জীৱনটো আপোনাৰ, আপুনি আপোনাক ভালদৰে চিনি পায়। আনৰ ঋণাত্মক কথাই আপোনাৰ জীৱনত প্ৰভাৱ পেলাব নোৱাৰে যদিহে আপুনি আনৰ কথাবোৰক গুৰুত্ব নিদি নিজৰ বাবে যিটো শ্ৰেষ্ঠ তাক কৰিবলৈ আৰম্ভ কৰি দিয়ে। জীৱনত আপোনাৰ সফলতাৰ কামনা আপোনাতকৈ বেছি আন কোনেও কৰিব নোৱাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক।